হাই এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নবিতা চেট্টি কৰ্ণাৰলৈ। গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 9টামান বাজিছে আৰু মই যাব ওলাইছোঁ বজাৰলৈ, কাৰণ আজি ছানডে আৰু ছানডে স্পেচিয়েল কিবাকিবি বনাব লাগিব, সেইকাৰণে বজাৰলৈ দুয়োজনে যাব ওলাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে, সুস্থ আছে, ময়ো ভালেই আছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আজিৰ ভিডিঅ'টো অলপ ইণ্টাৰেষ্টিং হ'ব, কিবাকিবি নিউ বস্তু বনাবলৈ ট্ৰাই কৰিম, আপোনালোকেও চাই থাকিব। গতিকে আহক তেতিয়াহ'লে ভিডিঅ'টো চাওঁ। আমি বজাৰলৈ ওলাইছোঁ দুয়োজনেৰে বাইকেৰে। বতৰটো আজি অলপ ডাৱৰীয়া, বৰষুণ পেলোৱা নাই যদিও সেমেকা হৈ আছে। বতৰটো আজি ঠাণ্ডা। ইমান দিন গৰমৰ পিছত যেতিয়া বতৰটো ঠাণ্ডা হয়, সঁচাকৈ বাহিৰলৈ ওলাই আহিব মন যায় আৰু খুব ভাল লাগে। এয়া আমি বজাৰ কৰিব লৈছোঁ। ফ্ৰেছ শাক পাচলি দেখিছেনে? কিবাকিবি আমি ল'লোঁ, বন্ধাকবি, বেঙেনা, এনেকুৱা আৰু কিবাকিবি ল'লোঁ। পাচলিবোৰ মই হাতেৰে চোৱা নাই, বিৰাট ভয় লাগে, নাই এইবোৰ বুলি মই বাহিৰলৈ ওলাই নাযাওঁৱেই। তেওঁ এইবোৰ লৈছে আৰু এতিয়া মই ঘৰত গৈ এইবোৰ পানীৰে ধুই বহুত সময়ৰ কাৰণে নোচোৱাকৈ ৰাখি থ'ম আৰু এইবোৰ ধুই পখালি মই গা ধুই ল'ম। এতিয়া আমি বজাৰ কৰি আহি আছোঁ আৰু কিবাকিবি ল'ব আছে। ঠাইখিনি বাৰু চিনি পাইছেনে? এই ঠাইখিনি কোনখিনি জনাবচোন কমেণ্ট বক্সত যদি চিনি পাইছে। গুৱাহাটীৰে হয়, মই হিণ্টছ দি দিছোঁ, কিন্তু কোনখিনি ঠাই বাৰু ক'বচোন পাৰিলে। আৰু বজাৰৰ পৰা আহি এতিয়া মই এইবোৰ ধুই পখালি লৈছোঁ। ধুব পৰাবোৰ ধুই লৈছোঁ আৰু যিবোৰ ধুব নোৱাৰি সেইবোৰ বেলেগকৈ ৰাখিছোঁ আৰু প্লাষ্টিকৰ পেকেটবোৰ চেনিটাইজাৰ কৰি পেলাই ৰাখিছোঁ। আৰু শাক পাচলিবোৰ ধুই এনেকৈ মই অলপ সময়ৰ বাবে ফেনত শুকাব দি পেলাই তাৰপাছত ফ্ৰিজত ৰাখিম। আৰু এইবোৰ ধুই পখালি মই গা ধুই লৈছোঁ। সঁচাকৈ কৰোণাৰ কাৰণে ইমান ভয় হৈছে যে বেছি সাৱধান হ'ব লগা হৈছে। বজাৰত মানুহৰ সংখ্যা কম, বেছি ইয়াতে মানুহৰ সমাগম নাই। বজাৰৰ পৰা আহিলোঁ, ভাগৰ লাগিছে, অকণমান খোজকাঢ়ি আৰু চিৰি উঠি আহিব লাগে। যিহেতু নাজানো কিয় মোৰ ভাগৰ সোনকালে লাগে, শকতো নহয় আজিকালি বেছি, ইমিউনিটি ল'। আনিলোঁ বজাৰ কৰি কিবাকিবি আৰু এতিয়া মই পাকঘৰতে আছোঁ। অকণমান ঘৰৰ কিবাকিবি চাফ চিকুণ কাম কাজ কৰি এতিয়া ভাত বনাম। গতিকে ভিডিঅ'টো চাই থাকিব। আজি যিহেতু ছানডে, আজি কিবাকিবি স্পেচিয়েল বনাম আৰু আজি হাজবেণ্ডো থাকিব, তেওঁ হেল্প কৰিব। গতিকে ভিডিঅ'টো চাই থাকক। আৰু যিসকল ফ্ৰেণ্ডে মোৰ চেনেললৈ নতুনকৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। এয়া মই আপোনালোকক ভাপত দিয়া মাছৰ ৰেচিপি এটা দেখাব ওলাইছোঁ আৰু মাছখিনি মই এনেকৈ পিটিকি লৈছোঁ যাতে ইয়াৰে পেটাখিনি ওলাই যায় আৰু মাছখিনি তিতা নালাগে। মাছখিনি ভালকৈ ধুই চাফা কৰি লৈ মই নিমখ হালধি সানি লৈছোঁ আৰু কেৰাহী এখনত এনেকৈ মিঠাতেল অলপ সানি দিছোঁ যাতে মাছখিনি তলত লাগি নধৰে। আৰু কেৰাহীখনত এনেকৈ তেলখিনি সানি দি মই কেৰাহীখন গৰম হ'বলৈ দিম। তেলখিনি অলপ গৰম হ'লে মই মাছখিনি দি দিম। মাছখিনি মই দি দিছোঁ আৰু ভাপত দিয়া মাছ যিহেতু ভাপতে সিজিব লাগিব। আৰু এনেকৈ মই এখন প্লেট ঢাকনি দি এনেকুৱা ওজন বস্তু এটা দি দিব, যিকোনো, যাতে ভাপটো ওলাই যাব নোৱাৰে। আৰু গেছৰ জুইটো একেবাৰে কমত ৰাখিব, একেবাৰে কম। আৰু এনেকৈ 15 বা 20 মিনিট সময়ৰ কাৰণে ৰাখি থ'ব লাগিব, যেতিয়ালৈকে মাছখিনি সিজে। আৰু এয়া মোৰ ভাপত দিয়া মাছ ৰেডি হৈছে। পিঁয়াজ, ধনিয়া আৰু জলকীয়াৰে সানি লৈছোঁ। এতিয়া এইখিনি মই পঁইতা ভাতেৰে ধুনীয়াকৈ জুতি ল'ম। আৰু এয়া মই বিলাহী পুৰিব দিছোঁ। আজি বতৰটো যিহেতু এনেকুৱা খাদ্য খাই ভাল লাগিব, লগতে দুফুটা নহৰুও দিছোঁ। এই দুইখিনি বস্তু মই সানি ল'ম।
আৰু পোৰা বিলাহী খাই বহুত টেষ্টি লাগে জানেনে। আপোনালোকেও ট্ৰাই কৰিবচোন যদি খাই পোৱা নাই। এই দুটা মই লুটিকৈ ভালকৈ পুৰি লৈছোঁ আৰু ভিতৰ ফাললৈ যাতে সিজে। এনেকুৱাতে হঠাতে ডাঙৰ এজাক বৰষুণ আহিল, চাওকচোন বাৰু গোটেই পানী হৈ গ'ল। আৰু বতৰটো চাই আজি খোৱাখিনি ভালেই হ'ব। আৰু এয়া মোৰ ফুল এটা দুটাকৈ ফুলিছে, এইখিনি পিছফালে আৰু আগফালেও আছে, দেখুৱাম বাৰু। আনফালে মাংসও হৈছে, মই নমাই থলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আগলৈও মোৰ ভিডিঅ' চাই যাব এণ্ড ছাপোৰ্ট কৰিব। থেংক ইউ।